হেল্ল' বন্ধুসকল নমস্কাৰ পুনৰতে মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বহুত খুশ কিউকি মই আজি 15 দিনমান আগতে মই এটা ড্ৰোনৰ অৰ্ডাৰ দিছিলোঁ সো আজি 15 দিনৰ পিছত ফাইনেলি মোৰ ড্ৰোনটো আহি গ'ল আৰু এইটোৱে হ'ল মোৰ ড্ৰোন এতিয়া মই ড্ৰোনটো আনবক্সিং কৰিবলৈ গৈ আছোঁ সো আপোনালোকে চাই থাকক আৰু এইটো এটা বহুত ধুনীয়া মিনি ড্ৰোন হয় তো আপোনালোকক মই দেখুৱাম এইটো আজি ফাইনেলি ইয়াক A to Z সব সকলো ফিটিং কৰি কিনে মই ইয়াক আজি ফাইনেলি উৰাই কিনে মই ইয়াক আজি আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম সো চাওক মই অলৰেডি পেকেটটো খুলি আছোঁ আৰু আপোনালোকে চাওক এইটো এটা কিমান ধুনীয়া সুন্দৰ এটা প্ৰডাক্ট মিনি ড্ৰোন চাওক আপোনালোকৰ সন্মুখত মই ইয়াক দেখুৱাবলৈ ওলাইছোঁ চাওকচোন বাৰু কিমান ধুনীয়া হয় ড্ৰোনটো বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ সো বন্ধুসকল ফাইনেলি মোৰ ড্ৰোনটো এতিয়া বাকচৰ পৰা উলিয়াই দিলোঁ আৰু চাওক প্ৰডাক্টটো এটা কিমান ধুনীয়া এটা মিনি ড্ৰোন ডিজে ড্ৰোন মিনি চাওকচোন সো 15 দিনৰ মূৰত আজি মই প্ৰডাক্টটো পালোঁ আৰু আজি আমাৰ ল'ৰা তামাম খুশ হেয়াৰ এটা মনত বহুত দিনৰ পৰা মোক কৈ আছিলে এটা ড্ৰোন লাগে সো ফাইনেলি তাক ড্ৰোনটো মই গিফ্ট হিচাপত দিবলৈ পাই ময়ো বহুত সুখী এতিয়া আমি ড্ৰোনটো এই চাওক এতিয়া ওপেন কৰিলোঁ বেটাৰী ভিতৰত ডালি কিনে সব ওকে কৰিলোঁ এতিয়া ৰিমোটত বেটাৰী লাগে আৰু তাৰ পিছত আমি ড্ৰোনটো উৰাবলৈ যাব লাগিব নিদান ঠাইত আৰু তাৰ পৰা আপোনালোকক দেখুৱাম কিমান ধুনীয়া এটা ড্ৰোনেৰে শ্বুটিং কৰা এটা বহুত ধুনীয়া এটা ভিডিঅ' দেখুৱাৰ কাৰণে মই চেষ্টা কৰিম সো এই চাওক লাইট দুটা জ্বলিছে কিমান ধুনীয়া নহয় জানো খুব ভাল লাগিছে প্ৰডাক্টটো পাই মই খুব হেপী আৰু প্ৰডাক্টটো সঁচাকৈ বহুত ধুনীয়া প্ৰডাক্ট হয় সো বলক তেতিয়াহ'লে আমি এতিয়া ড্ৰোনটো উৰাব যাবৰ কাৰণে চেষ্টা কৰোঁ আৰু যিহেতু মোৰ ৰুমৰ ওচৰত ভাল ঠাই নাই এতিয়া আমি অকণমান বাইক লৈ ওলাই যাব লাগিব ভাল ঠাই বিচাৰি সো আমি তেতিয়াহ'লে এতিয়া যোৱাৰ কাৰণে এতিয়া প্লেনিং কৰি আছোঁ অ'কে তো বলক আমি লগ পাম এতিয়া ড্ৰোন উৰোৱা ঠাইত এতিয়া ফাইনেলি আমি ড্ৰোন উৰোৱা ঠাই গৈ আছোঁ এয়া চাওক এতিয়া অকণমান নিদান চাই যাব লাগিব কিউকি এতিয়া মই ড্ৰোনটো ষ্টাৰ্ট কৰিলোঁ এতিয়া ফাইনেলি মোৰ ড্ৰোন এতিয়া আকাশত উৰাৰ কাৰণে মই ষ্টাৰ্ট 1 2 3 গো এয়া চাওক কিমান ধুনীয়া ফুটেজ লৈছে মোৰ ড্ৰোনে চাওকচোন বাৰু নহয় জানো ইমান ধুনীয়া ফুটেজ এটা লৈছে অ' মাই গড বহুত ধুনীয়া খুব সুন্দৰ আপোনালোকে মোক এই ভিডিঅ'টোৰ শেষত জনাব মোৰ প্ৰথম দিন ড্ৰোনৰ শ্বুটিংটো কেনে